আরে তুই ইমান জানো নাকি হে তই যদি পাৰ তেতিয়া 5 ফুলৰ নাম কচোন আরে সাধাৰণ ধৰি ল তোৰ গাৰ্লফ্ৰেণ্ড জনী বিউটিফুল হাঁহিলে লাগে ওয়ান্ডাৰফুল ফিগাৰটো কিন্তু হাউসফুল আৰু মোৰ নাম সাইফুল মোৰ শহুৰৰ নাম হৈছে আছুফুল কি সালা তুই গাৰ্লফ্ৰেণ্ড নাম লিখি হে ঐ হিমান্ত তুমি যে কালি কৈছিলা আমাৰ ঘৰলৈ আহিম বুলি নাহিলা যে কিয় কিবা অসুবিধা হৈছিলে নেকি নহয় দিপু সেই যে মোৰ 3 মাহৰ ল'ৰাটো কালি তাৰ কথাবোৰ ৰেকৰ্ডিং কৰি আছিলো মই কেলে আকৌ যেতিয়া সি ডাঙৰ হ'ব নহয় তেতিয়া মই তাক সুধিম তুমি এইবোৰ কি বুজাবলৈ চেষ্টা কৰি আছিলা কি ঐ হিমান্ত তুমি মেট্ৰিক পৰীক্ষাত ইংলিছত লেটাৰ পাইছিলা ন পাইছিলোতো আচ্ছা কোৱাচোন তুমি মই তোমাক হত্যা কৰিম ইয়াক ইংৰাজীত কি ক'ব বাদ দিয়া সেইটো ইংৰাজী আগতে হাত লগাইছা না হিমান্ত তোমাৰ আজি কাজিয়া লাগিল নেকি সেই মোৰ গাৰ্লফ্ৰেণ্ডজনী এটাই কিছ কৰিছিলে আকৌ তোৰ গাৰ্লফ্ৰেণ্ড কোন আকৌ তোৰ গাৰ্লফ্ৰেণ্ড আপোনাৰ ভনীজনী আকৌ